নমস্কাৰ দৰ্শকসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে এটা বাতৰি পাই আছে যে ৰেচন কাৰ্ড হিতাধিকাৰীসকলে যিসমূহ তেওঁলোকে সামগ্ৰী লাভ কৰি আছিল, এতিয়াৰে পৰা তেওঁলোকে সেই সামগ্ৰীসমূহ লাভ নকৰিব বুলি আপোনালোকে নিশ্চয় নিউজটো দেখিবলৈ পাইছে। আৰু এই নিউজটোৰ সত্যাসত্যতা কিমান মই আপোনালোকক তাকে জনাবৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। হয় দৰ্শকসকল, আপোনালোকে যিটো বাতৰি দেখিবলৈ পাই আছে যে আপোনালোকৰ ৰেচন কাৰ্ডত এতিয়াৰে পৰা সামগ্ৰী লাভ নকৰিব। কি সামগ্ৰী? চেনি, দালি আৰু নিমখ। এই সামগ্ৰীখিনি আপোনালোকে নিৰ্বাচনৰ 6 মাহমান আগত হয়তো ঘোষণা কৰিছিলে আৰু আপোনালোকে সেই অনুযায়ী চেনি, দালি, নিমখ লাভ কৰি আছিলে। আৰু নিৰ্বাচনৰ পিছত কিন্তু মিঠাতেলো প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মুখ্যমন্ত্ৰীয়ে। কিন্তু আপোনালোকে এইখিনিতে এটা কথা মন কৰিব যে এই যে বন্ধ কৰিছে, এইটো মানে সম্পূৰ্ণৰূপে বন্ধ কৰা নাই। এইটো এটা বাজেটৰ বাবে মানে এই বিভাগটোক, যিটো আমাৰ খাদ্য আৰু সমবায় বিভাগ আছে, এই বিভাগটোক বাজেটৰ আবণ্টন দিব লাগিব। নতুন চৰকাৰ গঠন হৈছে এতিয়া, কিন্তু গঠন হোৱাৰ পিছত যিহেতু এতিয়ালৈকে কোনো ধৰণৰ বাজেট অধিৱেশন হোৱা নাই বা চৰকাৰৰ বিত্ত বিভাগৰ মানে নতুন পৰিকল্পনাবিলাক হোৱা নাই, কি ধৰণে কোনটো বিভাগক কিমান টকা দিব লাগিব আৰু তাত হিচাপ নিকাচ থাকে কিছুমান। সেইবাবে এতিয়া কি হৈছে, মানে মে' মাহলৈকে এই আঁচনিত যিখিনি মানে সামগ্ৰীৰ টকা, তাৰ বাবে টকা দিয়া আছিলে, বাজেট আবণ্টন দিয়া আছিলে। কিন্তু এতিয়া আকৌ মানে যিহেতু নতুন চৰকাৰ আহি গ'ল, গতিকে জুন মাহত বাজেট অধিৱেশন অনুষ্ঠিত হ'ব আৰু হয়তো বাজেট অধিৱেশনৰ সময়ত আপোনালোকৰ এই আঁচনিসমূহৰ মানে লগতে বিভিন্ন আঁচনিৰো টকাৰ কথা আছে, বিভিন্ন আঁচনিসমূহৰো বন্ধ হৈ আছে হয়তো কিছুমান। তাৰপিছত আৰু এই যে চাউল, দালি আৰু নিমখ বন্ধ হৈছে, এই ক্ষেত্ৰত কি হয় বাজেট অধিৱেশনৰ পিছতহে ভালদৰে ক'ব পৰা যাব। আৰু মুখ্যমন্ত্ৰীয়ে কোৱা অনুযায়ী এইবিলাক বন্ধটো হ'ব নালাগে, কাৰণ তেখেতে নিৰ্বাচনৰ আগত তেনেকুৱা কথা কেতিয়াও কোৱা নাই। তেখেতে কৈছিলে এইখিনি পাব, লগতে মিঠাতেলো দিয়াৰ কথা কৈছিলে। গতিকে দৰ্শকসকল, বাজেট অধিৱেশনটো হ'ব দিয়ক। বাজেট অধিৱেশন হোৱাৰ পিছত চৰকাৰৰ কি সিদ্ধান্ত হয় সেয়া আমি ভালদৰে জানিব পাৰিম।